ছাত্ৰ-ছাত্ৰীসকল আজি আমি বাস্তৱ সংখ্যা অধ্যায়টিৰ পাটিগণিতৰ মৌলিক উপপাদ্য আলোচনা কৰিম। তোমালোকে কিতাপত 1.2 পাটিগণিতৰ মৌলিক উপপাদ্য পাবা। আমি পাটিগণিতৰ মৌলিক উপপাদ্য জনাৰ আগতে অকমান মৌলিক সংখ্যা আৰু যৌগিক সংখ্যানো কি মনত পেলাও আহাচোন। চোৱা তোমালোকে সংখ্যা ৰেখাডাল প্ৰথমতে তোমালোকে মনত পেলোৱা। নিশ্চয় তোমালোকৰ মনত পৰিছে। এইডাল চালে তোমালোকৰ মনত পৰিব। আমি ইয়াত স্বাভাৱিক সংখ্যাও পাইছোঁ, আমি স্বাভাৱিক সংখ্যাও মনত পেলাওঁ। চোৱাচোন স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 7 8 এনেকৈ গৈ আছেনে, হয়নে? গতিকে এতিয়া আমি ইয়াত আলোচনা কৰিম মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা। মৌলিক সংখ্যা কোনবিলাক আছিলে? যিবিলাক সংখ্যাক 1 আৰু সেই সংখ্যাটোৰে হৰণ যায় আৰু যাৰ মাত্ৰ দুটাই উৎপাদক। সেইকাৰণে আমাৰ কি হয়, 2 সকলোতকৈ সৰু মৌলিক সংখ্যা। 2ৰ উৎপাদক কিমানটা আছে? দুটা আছে, 1 আৰু 2, অৰ্থাৎ 1 আৰু সেই সংখ্যাটোৰে হৰণ যাব আৰু বেলেগ কোনো সংখ্যাৰে 2ক হৰণ নাযায়। ঠিক তেনেদৰে 3টোকো চোৱা তোমালোকে, 1 আৰু 3 তাৰ উৎপাদক আৰু 1 আৰু 3ৰ বাহিৰে আৰু বেলেগ কোনো সংখ্যাৰে হৰণ নাযায়। সেইকাৰণে কৈছে 1 আৰু সেই সংখ্যাটোৰে হৰণ যাব, অৰ্থাৎ 3 নিজে হৰণ যাব, নিজে নিজক হৰণ খেদাব আৰু 1ৰে হৰণ যাব আৰু বেলেগ সংখ্যাৰে হৰণ নাযায়। ঠিক তেনেদৰে 5তো দুটাই উৎপাদক মাত্ৰ আৰু 1 আৰু 5ৰে হৰণ যাব আৰু বেলেগ কোনো সংখ্যাৰে হৰণ নাযায়। ঠিক তেনেদৰে তোমালোকে 7 11 13 এনেকৈ পাই যাবা, তোমালোকে লিখিবা। তাৰপিছত যৌগিক সংখ্যা এতিয়া আমি আলোচনা কৰোঁ। যৌগিক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি উৎপাদক থাকিলে আমি সেইটোক ক'ম যৌগিক সংখ্যা। এতিয়া চোৱা 2ৰ মাত্ৰ দুটাই উৎপাদক, 3ৰো দুটাই উৎপাদক, গতিকে 2 আৰু 3 মৌলিক সংখ্যা হয়, যৌগিক সংখ্যা নহয়। গতিকে যৌগিক সংখ্যা আমি কোনটো পাম? 4 পাম। কিয় 4 পাম? 4ৰ উৎপাদক কেইটা আছে? ইয়াতে 3টা আছে। 1ৰে হৰণ যাব, 2ৰে হৰণ যাব আৰু 4ৰে হৰণ যাব। গতিকে 1 2 4 তিনিটা যিহেতু উৎপাদক পালোঁ, গতিকে 4 হ'ব আটাইতকৈ সৰু যৌগিক সংখ্যা। ঠিক তেনেদৰে 6টোৰ কেইটা উৎপাদক? 1 2 3 4টা। চোৱা 1ৰে হৰণ যাব, 2ৰে যাব, 3ৰে যাব আৰু 6ৰে হৰণ যাব। ঠিক তেনেদৰে 9টো চোৱা, তেনেকৈ 8 পাবা, তোমালোকে 10 পাবা, 12 পাবা, এনেকৈ তোমালোকে পাবা। গতিকে আমি মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ বিষয়ে চমু আভাস ল'লোঁ। এতিয়া আমি পাটিগণিতৰ মৌলিক উপপাদ্য আমি আলোচনা কৰিম। চোৱা ইয়াতে কি দিছে? উপপাদ্য 1.2 দিছে যে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। মৌলিকৰ গুণফল হিচাপে প্ৰকাশ মানে উৎপাদকত প্ৰকাশ কৰিব পাৰি, সেইটো কথা কৈছে। এইটো চোৱা, আমি এইখিনি অকণমান ইয়ালৈকে আমি বুজি লওঁ। এতিয়া প্ৰত্যেক যৌগিক সংখ্যাই, এইবিলাক আমি লৈছোঁ যৌগিক সংখ্যা। চোৱা প্ৰথমতে আমি আটাইতকৈ সৰু যৌগিক সংখ্যাটো লৈছোঁ 4। 4ক আমি কি কৰিছোঁ? ইয়াতে উৎপাদকত প্ৰকাশ কৰিছোঁ। কিহৰ উৎপাদক? মৌলিক সংখ্যাৰ আমি গুণফল হিচাপে প্ৰকাশ কৰিছোঁ। 2টো মৌলিক সংখ্যা তোমালোকে অকণমান আগতে পাইছাই। ঠিক তেনেদৰে 6কো আমি কি কৰিছোঁ? 2 3 গুণ 6, অৰ্থাৎ 6ক আমি কি কৰিছোঁ? আমি গুণফল হিচাপে প্ৰকাশ কৰিছোঁ। মানে কাৰ গুণফল হিচাপে? মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিছোঁ। সেইটোৱে কৈছে মৌলিকৰ গুণফল হিচাপে। ইয়াত 2ও মৌলিক সংখ্যা, 3ও মৌলিক সংখ্যা, 2টা মৌলিক সংখ্যাক আমি কি কৰিছোঁ? পূৰণফল হিচাপে, গুণফল হিচাপে আমি কি কৰিছোঁ? প্ৰকাশ কৰিছোঁ যৌগিক সংখ্যাটোক। এতিয়া ঠিক তেনেদৰে 8কো আমি প্ৰকাশ কৰিছোঁ, 10কো আমি প্ৰকাশ কৰিছোঁ, 20কো আমি প্ৰকাশ কৰিছোঁ। আমি তেনেকৈ আৰু উদাহৰণ ল'ব পাৰোঁ। এতিয়া তোমালোকে ইয়ালৈকে বুজি পালা প্ৰত্যেক যৌগিক সংখ্যাকে, এই প্ৰত্যেক যৌগিক সংখ্যাকে আমি কি কৰিছোঁ? মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিছোঁ, অৰ্থাৎ উৎপাদকত প্ৰকাশ কৰিছোঁ। মৌলিকৰ উৎপাদক হিচাপে আমি কি কৰিছোঁ? প্ৰকাশ কৰিছোঁ। ইয়ালৈকে তোমালোকে বুজি পালা। এতিয়া চোৱা আৰু কি দিছে? মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে। ইয়াত তোমালোকে অকণমান বুজি পাব লাগিব ক্ৰম শব্দটো। ক্ৰম মানে 2ৰ পিছত 3, 3ৰ পিছত 4, 4ৰ পিছত 5, 5ৰ পিছত 6, এইবিলাক কি হয়? ক্ৰম। ইয়াত বা আমি 4ৰ পৰা 3 আহিলোঁ, 3ৰ পৰা 2 আহিলোঁ, তাৰপিছত 1 আহিলোঁ, এইটো এটা ক্ৰম। এনেকুৱা এইবিলাকক কয় ক্ৰম। ইয়াত চোৱা, ইয়াত আমি ক্ৰমত লিখিছোঁ 2 পূৰণ 3। আমি এইটো কি কৰিব পাৰোঁ? 3 পূৰণ 2ও লিখিব পাৰোঁ। 6ক আমি মৌলিক উৎপাদকত, মৌলিকৰ উৎপাদক হিচাপে প্ৰকাশ কৰোঁতে আমি 3 × 2ও লিখিব পাৰোঁ, তেতিয়াও কোনো ভুল নহয়। এইটো যদি আমি এনেকৈও লিখোঁ, কোনো ভুল নহয়।
3 into 2 সেইকাৰণে ইয়াত কৈছে কি মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই ক্ৰমৰ বাহিৰে বুলি কৈছে ক্ৰমৰ লগত কোনো কথা নাই সেইকাৰণে ক্ৰমৰ বাহিৰে বুলি কৈছে এই উৎপাদীকৰণ অদ্বিতীয় তোমালোকে নিশ্চয় অদ্বিতীয় মানে জানাই অদ্বিতীয় মানে এটাই আৰু তাত বাহিৰে আৰু বেলেগ নাই সদায় এটাই থাকিব আৰু দ্বিতীয়টো নাথাকে আৰু দ্বিতীয়জন নাথাকিব বা দ্বিতীয়টো নাথাকিব একো গতিকে ইয়াতো কি কৈছে ক্ৰমত বাহিৰে ক্ৰমটো উল্টা উল্টি হ'ব পাৰে তাত বাহিৰে কিন্তু এই উৎপাদীকৰণ কি বুলি কৈছে অদ্বিতীয় বুলি কৈছে তোমালোকে চাৰিক যিমান বাৰে তোমালোকে উৎপাদকত প্ৰকাশ নকৰা সদায় কি পাবা এইটো ফৰ্মে পাবা 2 into 2 এ পাবা তোমালোকে সদায় কি কবা 2 into 2 এ পাবা ঠিক তেনেদৰে 6ক তোমালোকে যদি পূৰণ কৰা 2 আৰু 3 এ পাবা উৎপাদক এটো ক্ৰমত উল্টাই দিব পাৰা 3 into 2 কৰিব পাৰা কিন্তু 2 আৰু 3 এই দুটাই পাই থাকিবা ঠিক তেনেদৰে 8কো তোমালোকে এইটোৱে পাবা 10কো তোমালোকে 2 আৰু 5 এ পাবা বা 5 আৰু 2 পাবা তোমালোকে আৰু বেলেগ নোপোৱা সেই কাৰণে কৈছে অদ্বিতীয় বুলি তোমালোকে নিশ্চয় বুজি পালা উপপাদ্য 1.2 গতিকে ধন্যবাদ থাকিল মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবা ধন্যবাদ